কথাটো তেনেকাই। আৰু মই যোৱাৰ পিছত মোক খুকুৰি দি যেতিয়া এনেকা ঘাপ মাৰিলে, মই খুকুৰিটো ধৰিছিলো, তাৰপিছত মোৰ হাতটো কাট খাই গ'ল। কেছ দিয়া হৈছে থানাত, এতিয়ালৈকে কোনো থানা কোনো একশ্যন দিয়া নাই। আসামিত ধৰিম তেনেকে কৈছে। আজি 15-16 দিন, আজি 12 দিন না 13 দিন হৈ গ'ল, ধৰাই নাই। আজি পুনৰ আকৌ আজি আকৌ আপোনালোকৰ সহায় ল'ব আহিছো। আপোনালোকৰ জৰিয়তে কি সহায় পাম আৰু আপোনালোকক। অপহাৰ কৰা মানুহজনৰ নাম কি? অপহাৰ কৰা মানুহ হেৰি আছে, জীয়াবোৰ আছিলে, মোৰ দাদাক কাটিলে। সিহঁতৰ আছিলে 4-5জন মানুহ আছিলে, কিন্তু মেইন আছিলে নজুল। তাক কালাপাগলা বুলি কয়। নজুল বুলি ক'লে কোনো গম নাপায় তাক। ইয়াৰ আগে পিছে বহুত তাৰ কেজেং আছে, মাৰপিট আছে। যোৱা 15 তাৰিখে মোৰ ল'ৰা ক্ৰিকেট খেলি থকা অৱস্থাতে মোৰ ল'ৰাৰ লগত কাজিয়া জীয়াবোৰ অপমানে কৰে। কৰাৰ পিছত ল'ৰাটো কান্দি কান্দি আমাৰ ঘৰত আহি আমাক কয় যে মোক মানুহজনে মোক মাৰিছে, জীয়াবোৰ মোক মাৰিছে। অহাৰ পিছত মই আৰু মোৰ দাদা আৰু মোৰ ল'ৰা লৈ তেখেতৰ ওচৰত সোধ-পোছ কৰোঁতে ইহঁতে কি কৰিলে, গুণ্ডা বাহিনী 11-12জন মানুহ আছিল, আহি নজৰুল হুকে কৈছে যে এই ইহঁতে বেছি দেখাই আছে, ইহঁতক ধৰ কোটি ডেগাৰ লৈ আহ। এই নজৰুলৰ নেতৃত্বত এইবিলাক কাজিয়া হৈছে আৰু মোৰ দাদাক বাওঁ কাণ আৰু বাওঁ গালটো কাটিছে, আৰু লগতে মোৰ সদস্যসকলক